বেতকুচিস্থিত উত্তৰ পূৰ্বাঞ্চলৰ বাছ স্থান এতিয়াৰে পৰা নিয়ন্ত্ৰণ কৰিব ব্যক্তিগত প্ৰতিষ্ঠানে। ব্যক্তিগতকৰণৰ বিৰুদ্ধে ক্ষোভ ISBTৰ বাছ চালক আৰু মালিকসকলৰ। দশক ধৰি সুকলমে নিয়ন্ত্ৰণ কৰি আছিল ASTC কৰ্তৃপক্ষই। 13 মে তাৰিখে ব্যক্তিগত খণ্ডক গোটাই দিয়াৰ উদ্দেশ্যে নিবিদা দাখিল কৰিছে ASTC কৰ্তৃপক্ষই। এন্ট্ৰি গেট, এক্সিট গেট এণ্ড গুডছ গেট মুঠ 3খন গেট আৰু বাহন ৰখাৰ ঠাইৰ বাবে নিবিদা বিচাৰিছে এতিয়া ASTC কৰ্তৃপক্ষই। বৰ্তমান ASTCয়ে চলাই থকা ISBTত 220 টকাকৈ দিব লাগে সৰু বৰ বাছে। ব্যক্তিগত খণ্ডৰ হাতলৈ গ'লে সেই ধনৰাশি দুগুণ তিনিগুণ হ'ব বুলি চিন্তিত এতিয়া বাহনৰ স্বত্বাধিকাৰী চালক তথা হেণ্ডিমেনসকল। ASTCৰ অধীনত মাচুল সংগ্ৰহ বাহাল থাকিব লাগে বুলি দাবী জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় কৰ্তৃপক্ষক কাটৰভাৱে আহ্বান চালক মালিকসকলৰ। ব্যক্তিগতকৰণ নকৰি ASTCয়ে ISBT পূৰ্বৰ দৰে চলাওক বুলি দাবী উত্থাপন কৰিছে। ASTC কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিলে সুখী বাহনৰ গৰাকী চালক হেণ্ডিমেনসকল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আসাম ডেইলি।